নমস্কাৰ প্ৰিয় বন্ধুসকল, পোন প্ৰথমে মই মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি কেইটামান ডাবল মিনিং হাতৰ লৈ আহিলো। এক নম্বৰ হাতৰটো হ'ল কলিংগৰ লিংগ কাটি পথাৰ মাৰি পা, লবংগৰ বংগ কাটি মজা মাৰি খা। সময় মাত্ৰ 3 ছেকেণ্ড। ইয়াৰ উত্তৰটো হ'ল কঁঠাল। 2 নম্বৰ হাতৰটো হ'ল থু দি লিপি দিলো, ফুটাটোৱেদি সোমাই দিলো, এইটোনে কি হ'ব? উত্তৰটো হ'ল কাপোৰ চিলাই কৰা বেজী আৰু সূতা। প্ৰিয় বন্ধু বান্ধৱীসকল, 3 নম্বৰ হাতৰটো হ'ল দুই পাহাৰৰ আৱৰণ পুৰু জাতিৰ নাই, গুপ্ত কথা কিনো বছৰ তলত ঠাই। উত্তৰটো কি হ'ব পাৰে কওকচোন? উত্তৰটো হ'ল বক্ষ বন্ধনী। 4 নম্বৰ হাতৰটো হ'ল সোমাই দিওঁতে কলা, ওলাই আনোতে ৰঙা, হাত দি দাঙি দাঙি মাৰে, 2 আঙুলিকৈ বাঢ়ে, এইটোনো কি? উত্তৰটো কওকচোন। উত্তৰটো হ'ল কমাৰে লোহাৰ কিবা নিৰ্মাণ কৰি থাকোতে। প্ৰিয় বন্ধু বান্ধৱীসকল, 5 নম্বৰ হাতৰটো হ'ল ওপৰৰ এই দুইখন ছবি যোগ কৰিলে এখন ৰাষ্ট্ৰ ৰাজধানীৰ নাম হ'ব, এইটো কি হ'ব কওকচোন? নোৱাৰিলে ন, মই কৈছো বেংকক। 6 নম্বৰ হাতৰটো হ'ল 12খন কণী, 3খন চামুচ, 1খন প্লেট, কোৱাচোন মই কোন? উত্তৰটো হ'ল গৰি।